গিফ্ট কিনিবৰ কাৰণেতো ইহঁতে পইচা নিদিয়ে আৰু বিয়াত যে যাব দিব আশা নাই আৰু যিয়ে নহওক কিবা কৰি হ'লেও মই যামেই বিয়াত এসপ্তাহৰ কাৰণে গুচি যাম নাহো এসপ্তাহ মই ইহঁতে যি কৰে কৰি থাকিব মা চব্জিখিনি তুমি বনাইছা নেকি মা চব্জিখিনি তুমিয়ে বনাইছা নেকি ময়ে বনাইছো কিয় ভাল লগা নাই নেকি নাই নাই মা বহুত ভাল হৈছে মা কি হ'ল তৰা আৰু বেগটো লগ ক'ত যাব ওলাইছা মা এইখিনি লওক পইচা খৰচ ওলাই যে পইচা দিছিলে এইখিনি বাচিলে আপুনি খৰচ কৰিব কেনেকে কৰে তৰা তুমি এই ডাঙৰ বেগটোত কাপোৰ ভৰাই ক'ত যাব ওলাইছা তৰা ক'ত যোৱা তুমি মই মোৰ মাৰ ঘৰত যাওঁ কিয় আৰে কিয় এসপ্তাহ পিছত মোৰ বান্ধৱীৰ বিয়া মই যাব নালাগে নেকি আৰু আপুনিও শুনক আপুনি মোক গিফ্টৰ কাৰণে পইচা দিব নালাগে মই মাৰ পৰা লৈ ল'ম কিয় তুমি মাৰ পৰা ল'ব লাগে ই দিব খুজিছে নহয় মইতো গিফ্টৰ কাৰণে পইচা দিব খুজিছো নালাগে তুমি মাৰ পৰা পইচা ল'ব কিয় ল'ব নালাগে মই ল'মে আপোনালোকে যিহে কৃপণ 200-300 কিবা গিফ্ট পায় নেকি তাই মোক ইমান ধুনীয়া ভাল গিফ্ট দিছে মই কি তাইক সৰু সুৰা গিফ্ট এটা দি পেলাই গুচি আহিম নেকি কি ভাবিব তাই আপোনালোকৰ পৰা লোৱাতকৈ মই মোৰ মাৰ পৰাই লৈ ল'ম ভালকৈ গিফ্ট এটাও দিব পাৰিম কাৰো আপত্তি নহ'ব আপোনালোকৰ পইচা আপুনিয়ে ৰাখক মোক নালাগে তুমি যেনেকৈ কথাবোৰ ক'ব লৈছা যেন আমি তোমাক একোৱে দিয়া নাই হয় মা চাচোন তাই কথাবোৰ কেনেকৈ কৈছা সঁচা কথা কৈছো কিনো মিছা কথা ক'লো মই যদি কিবা সৰু সুৰা বস্তু আনিব লাগে তাতে আপোনালোকক পইচা খুজি থাকিব লাগিব তথাপিতো মোৰ হাতত অলপ পইচা জমা নিদিয়ে মোৰ নিজৰ খৰচৰ কাৰণে মোৰোতো মন যায় ন নিজৰ মতে অলপ কিবা বস্তু কিনিবলৈ কিনো তোমাক কি বস্তু আনি দিব লাগে কিচোন লগা বস্তুখিনি আনি দিয়ে বস্তু আনি দিলে নহয় নহয় মা মোৰো হাতত অলপ পইচা জমা দিব লাগে এতিয়া মোক কিবা এটা কিনিবলৈ গ'লে আপোনালোকক পইচা খুজি থাকিব লাগিব সেইবোৰ বাদ দিয়ক এতিয়া মই এতিয়া যাওঁ এসপ্তাহ পিছতহে আহিম পইচা লৈ যোৱা দেখিলা মা কেনেকুৱা মোৰ তাই আমাৰ কথা অলপো নুশুনিলে হে ভগৱান এতিয়া ঘৰৰ কামবোৰ কোনে কৰিব তাই আজি তাইৰ বান্ধৱীৰ কাৰণে আমাক এনেকৈ এৰি থৈ গ'ল আজি তাইৰ কাৰণে তাইৰ বান্ধৱী ডাঙৰ হ'ল আমি সৰু হৈ গ'লো সেইবোৰ বাদ দিয়ে মা এতিয়া ঘৰৰ কামবোৰ কোনে কৰিব তাকেতো বাবা ভাতকেইটা কিবাকে মই বনাম বাৰু এই ঘৰ চাফা কৰা এইবোৰ মোৰ দ্বাৰা নহ'ব দেই এতিয়া তই এসপ্তাহৰ কাৰণে তই ঘৰবোৰ চাব লাগিব দেই মই নোৱাৰো মা মই কেনেকৈ ঘৰখন চাম মই দোকান চাব লাগিব নহয় মই সেইবোৰ নাজানো মই একো কৰিব নোৱাৰো ঘৰ এইটো বহাতকে মই ঘৰ মুচিম ঘৰ ঝাৰু দিম সেইবোৰ মোৰ দ্বাৰা নহ'ব দেই মই ভাতখিনি বনাই থ'ম তই বাকী চব কৰিব লাগিব মা তুমিতো জানাই তাই কিমান জেদি তাই এসপ্তাহ নাহো বুলি কৈছে যাতে তাই নাহে আৰু তুমি ঘৰৰ কাম কৰা মানুহ এজনীয়ে লৈ আহা সঁচা কথা কৈছ তাই নাহো বুলি কৈছে যাতে নাহে আৰু এই ওচৰৰ ঘৰৰ এজনী কাম কৰা মানুহ আহে তাইকে মাতি আনো নেকি এসপ্তাহ কাম কৰিলে কিমান পইচা ল'ব সেইটোকে সুধি ল'ম হয় মা নহ'লে এতিয়া আছে যদি এতিয়া মাতি লৈ আহা হিচাপখিনি এতিয়াতে কৰি লওঁ সেইটো এটা হয় কিন্তু মই আছে যদি মাতি লৈ আহো যোৱা কমচে কম ঘৰৰ কামখিনিতো কৰি থৈ যাব পাৰে তাইৰ কাৰণে বান্ধৱীৰ বিয়াখনে ডাঙৰ হৈ গ'ল ঘৰখন সৰু হৈ গ'ল তাইৰ কাৰণে বাবা মা এইজনে আনিলো কাম কৰা ছোৱালীজনী তাইৰ নাম চম্পা আৰু কৈছে এসপ্তাহ কাম কৰি দিব কিন্তু তাইক 2500 টকা দিব লাগিব ঠিক আছে মা দি দিম তুমি তাইক কামখিনি কৰিব দিবা ভালকৈ চম্পা যা এতিয়া ঘৰৰ চাফ চাফাই চব কৰিবি বাচন ধোৱা ঘৰ মোচা কিবা কিবি চব কৰিবি হ'ব বাইদেউ আপুনি চিন্তা নকৰিব মই সকলো কৰি দিম দেখিলি বাবা এই কাম কৰা মানুহজনী এসপ্তাহতে তাইক এতিয়া 2500 টকা দিব লাগিব তাতকৈ যদি বোৱাৰীক 2000 টকা দিলি হয় কি হ'ল হয় মা এতিয়া 2000 জাগাত 2500 টকা দিব লাগিলে এনেকুৱাই হয় তোৰ নিচিনা মানুহৰ বোৱাৰীয়ে ৰাতিপুৱা শুই উঠি কাপোৰ ধোৱা বাচন ধোৱা ভাত বনোৱা ঘৰ মোচা ঘৰবোৰ চাফা কৰা সেইবোৰ ধুনীয়াকৈ কৰে তাতকৈ তই যদি বোৱাৰীক পইচাখিনি দিলি হয় কি হ'ল হয় তোৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দিনটো তাই ঘৰৰ কামতে ব্যস্ত হৈ থাকে অলপো ৰেষ্ট কৰিব টাইম নাপায় বেছি তই যদি তাইৰ হাতত অকণমান টকা জমা দিব নোৱাৰা তেনেহ'লে তই বিয়া পাতি কি লাভ হ'ল
এতিয়া কাম কৰা মানুহজনে 2500 টকাটো নিবই তাই নিচিনা কাম কৰিব পাৰিব নেকি ঘৰখনত? যদি কাম কৰা মানুহকে 2500 টকাকে দিব লাগে মাহত, তেতিয়াহ'লে দেখোন তোৰ পইচাৰ পৰা আধা তাইকে দিব লাগিব। কথাটো তই নিজে ভাবি চাচোন। হয় মা, তুমি ঠিক কথাই কৈছা। তই এটা কাম কৰ, তই বোৱাৰীক 3000 টকা দি দে। সেই পইচাৰে তাই নিজৰ কিবা খৰচ কৰিব আৰু কিবা ভাল এটা গিফ্ট দি আহিব। আমাৰ বহুত ভুল হৈছে। আমি এতিয়াহে বুজি পালোঁ কাম কৰা মানুহজনীক পইচা দিব লগা হয়, নহ'লেতো বুজিয়ে নাপালোঁ হয়। এতিয়া যা, বোৱাৰীক পইচাখিনি দিবি আৰু ভালকৈ বিয়াখন খাই আহিব দিবি। তুমি চিন্তা নকৰিবা মা, মই এতিয়াই গৈ তাইক হাতত পইচা দি থৈ আহিম আৰু বিয়াখন ভালকৈ খাই আহিব দিম আৰু তাই যি মন যায় তাকে কিনি ল'ব দিম। বোৱাৰীক কবি ঘৰৰ চিন্তা কৰিব নালাগে। হ'ব মা। ময়ো এতিয়া সেইবোৰ ভাবি মন বেয়া নকৰোঁ। মই যেতিয়া নিজৰ ভুলটো বুজি পাইছোঁ সেইটো শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। ভালেই হ'ল, বেচেৰী বোৱাৰীজনী এসপ্তাহৰ কাৰণে ৰেষ্ট ল'ব পাৰিব ঘৰত। ইয়াত থাকিলেতো ৰেষ্ট ল'ব নাপায়ে। ভালেই হ'ল তাইক কাজিয়া কৰি গ'ল, নহ'লে ভালকৈ গ'লেতো যাবই নিদিলোঁ হয়। এতিয়া তাই অহাৰ আগতে এই সপ্তাহটো ঘৰবোৰ ধুনীয়াকৈ চাফা কৰি ৰাখোঁ। তেতিয়া তাইও আহি ধুনীয়াকৈ ঘৰবোৰ চাফা দেখিলে বহুত ফূৰ্তি লাগিব, তাই বহুত ভাল পাব তাই। এনেও আজিকালি মানুহক ভালকৈ ক'লে ক'তনো বুজি পায়। হেল্ল' বন্ধুসকল, বোৱাৰীসকলে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দিনটো ঘৰ চলোৱা, ই কৰা সি কৰা, তাইহঁতৰ কষ্টই কৰি থাকে। তথাপি কিছুমান মানুহে বোৱাৰীজনীৰ কষ্টৰ কথা নাভাবে, উল্টা ভুলটোহে ওলাই থাকিব। ইটো ভুল হৈছে, সেইটো ভুল হৈছে, মানুহৰ আগত ক'ব বোৱাৰীজনী এনেকুৱা, বোৱাৰীজনী সেনেকুৱা, কিন্তু বোৱাৰীৰ মনৰ কথা কোনেও নাভাবে। আৰু কিছুমান গিৰিয়েকো এনেকুৱা আছে যে ঘৈণীয়েকক নিজৰ খৰচৰ কাৰণেও পইচা কেইটামান হাতত নিদিয়ে। আনকি কিবা এটা ল'ব লাগিলেও গিৰিয়েকক হাত পাতি ভিখাৰীৰ দৰে খুজি থাকিব লাগিব, তাৰপিছতহে দিব। কিয় এনেকুৱা কৰে বাৰু? বোৱাৰীজনীৰ কথা কিয় এনেকুৱা নাভাবে? প্লিজ বন্ধুসকল, সেইবোৰ নকৰি বোৱাৰীজনীৰ মনৰ কথা ভাবি অলপ চিন্তা কৰি হাতত কেইটামান পইচা দি দিব। শেষত ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।